আসসালামু আলাইকুম স্বাগতম জানাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ আজি চেহেৰি কাৰণে মই বনাব লৈছোঁ পাভ মাছ সৰিয়হ দি বনাম ইয়াত মই সৰিয়হ নহৰু আৰু শুকান জলকীয়া দুটামান লৈ লৈছোঁ আৰু ইয়াত মই লৈ লৈছোঁ অলপমান জিৰা এতিয়া মই ইয়াত এইখিনি মিক্সাৰ মেচিনত গ্ৰাইণ্ড কৰিম গ্ৰাইণ্ড কৰাৰ পিছত এইখিনি দিয়ে বনাম আজি আৰু চাই থাকিব মই কেনেকৈ বনাওঁ প্ৰথমে কেৰাহী এটাত মই সৰিয়হ তেল দি দিছোঁ আৰু ইয়াত দিছোঁ মই গোটা সৰিয়হ কেইটামান দি দিছোঁ সেইখিনি তেলতে কাটি থোৱা দুটামান পিঁয়াজ এতিয়া ভাজি ল'ম মই ৰঙচুৱাকৈ এইদৰে হালধিখিনি পিঁয়াজৰ লগত অলপ ভাজি লৈ এতিয়া দি দিম মই পিচি থোৱা সৰিয়হখিনি মই সৰিয়হখিনিৰ লগত জলকীয়া জিৰা এইবোৰ মছলা দিছোঁ সেইকাৰণে মই বেলেগ মছলা ব্যৱহাৰ নকৰোঁ ইয়াত আপোনালোকে ইচ্ছা কৰিলে কৰিব পাৰে জলকীয়া গুড়িটো এড কৰিব পাৰে মই নাই কৰা দিছিলোঁ মই আগতে মানে তাৰপিছত দি দিম মই কাটি থোৱা দুটামান বিলাহীখিনি এইদৰে মছলাৰ লগত অলপ দি ভাজি তাৰপিছত দি দিম সোৱাদ অনুসাৰে নিমখ এইদৰে মছলাখিনি ভাজি লৈ তাৰপিছত মই দি দিম ইয়াত পানী আৰু তাৰপিছত ঢাকি দিম অলপ দেৰিৰ কাৰণে এতিয়া মই দি দিম মাছখিনি আৰু মাছখিনি মই ভাজি লোৱা নাই এনেকৈ মই পানীখিনি দিয়ে উতলাম তাৰমানে সৰিয়হ সৈতে তেনেকৈ বনাম আপোনালোকে ইচ্ছা কৰিলে ভাজি ল'ব পাৰে অকণ হালকাকৈ ঢাকনখন লগাই দিছোঁ ঢাকনখন লগাই মই আৰু উতলিব দিম মানে শুকান কৰি দিম আৰু ইমান জোল নাৰাখোঁ আৰু এতিয়া মোৰ তৰকাৰীখিনি হৈ গৈছে আৰু মই ইয়াত দি দিম কাটি থোৱা ধনিয়া চবৰে বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ আৰু মই এনেকৈ বনাওঁ আপোনালোকে কেনেকৈ বনাই ক'বচোন এয়া হৈ গ'ল আৰু মই খাবলৈ ওলাই ল'লোঁ আৰু এইফালে মোৰ চেহেৰিও ওলাই দিলোঁ সিহঁতে ৰেডি কৰি দিলোঁ চাওঁতে 7 ৰোজা হ'লে আৰু আপোনালোকে চেহেৰি খালেনে আৰু এইফালে মোৰ ছোৱালীজনীও ওলাইছে মানে ৰোজা ধৰিব তাইও খাব লৈছে চেহেৰি এয়া আজিলৈ বাই বাই আল্লাহ হাফিজ